নমস্কাৰ মোৰ টিকলা লং ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম আৰু গাইজ যেহেতু মই উত্তৰ গুৱাহাটীৰ পৰা নাওকাটা আহিছিলোঁ এতিয়া নাওকাটাৰ পৰা আকৌ উত্তৰ গুৱাহাটী যাবলৈ বঢ়িয়াকৈ সাজু আৰু বঢ়িয়াকৈ ইয়া মাইনাজনী বঢ়িয়াকৈ সাজু মানে মোৰ চাইকেলখনৰ নাম মাইনাজনী আৰু কালিয়ে মই আহিছিলোঁ ইয়ালৈকে 85 কিলোমিটাৰ হয় কিন্তু মই ভাবিছিলোঁ 70 গাইজ কালি ইমানেই মানে চাইকেল চলাই ভাগৰ লাগিল ইমান লং ৰাইড কৰা নাছিল 5 ঘণ্টা লাগিছে ঘৰৰ পৰা আহোঁতে আৰু বঢ়িয়াকৈ আজিৰ লং ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কি দেখাব পাৰোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব দেই গাইজ বঢ়িয়াকৈ এই বঢ়িয়াকৈ গাঁৱৰ মাজে মাজে গৈ আছোঁ মানে এইখিনি অলপ সেয়া আছে জংঘলে যে আগত এটা মন্দিৰ আছে আৰু এয়া বঢ়িয়াকৈ গৈ আছোঁ আৰু দেখিছে মানে আহোঁতে মোৰ মোবাইলটো মানে ষ্ট'ৰেজ ফুল হৈ আছিল মানে ৰখিবৰ কাৰণেও জেগা নাছিল আৰু চব ডিলিট কৰি দিলেতো নহ'ব সেইকাৰণে মানে কালি আহি বঢ়িয়াকৈ এইটো গণেশ মন্দিৰ দেখিছে আৰু এয়া গৈ আছোঁ ৰাস্তা দি আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব হা স্কিপ নকৰিব গাইজ আৰু গাইজ বঢ়িয়াকৈ গৈ আছোঁ এতিয়া টাইম হৈছে গাইজ 5টা বাজাই নাই দিয়ক গাইজ মই এতিয়াও গৈ আছোঁ যিহেতু ৰ'দ ওলালে অলপ গৰম লাগে আৰু গাইজ মই যোৱা আছিল খতৰা সত্ৰ কিন্তু কালি সুধিলোঁ খুৰাই ক'লে যে খতৰা সত্ৰ মানে নালাগে যাব তই ৰাস্তাটো চিনি নাপাবি মানে খতৰা সত্ৰ মই যাই পোৱা নাই 1 নম্বৰ কথা সেইকাৰণে ৰাস্তাটো চিনি নাপাওঁ আৰু সিফালে চিপাজাৰ হৈ টংলা যাব লাগিব ন সেইকাৰণে উল্টা লাগি যাব সেইকাৰণে নগ'লোঁ আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব এতিয়া বঢ়িয়াকৈ নাওকটা পামেই আৰু মানে ভিতৰৰ গাঁও ন সেইকাৰণে একো কৰিব পৰা নাই দিয়ক আৰু গাইজ বঢ়িয়াকৈ আহি পালোঁ নাওকাটাৰ চক আৰু দেখিছে ন আজি যিহেতু দেওবাৰ মানে নাওকাটা চকত মানুহে নাই দিয়ক অকল ডাম্পাৰ দুখনমান আছে আৰু মোৰ মাইনাজনী আছে মানে বেলেগ নায়ে দিয়ক মানুহ আৰু দেখিছে ন গোটেই খালী হৈ আছে কিন্তু অইন বাৰত গাইজ এতিয়া মানুহ ইমান সময় ভৰ্তি হৈ থাকে নাওকাটা চকৰ পৰা বঢ়িয়াকৈ পাৰ হৈ আহিলোঁ আৰু এতিয়া গাইজ কি ক'ম আৰু এতিয়া আৰু চাইকেল ধপং কৰি থাকিব কাৰণ গাইজ মানে ৰাস্তাটো ইমানেই বেয়া আৰু আগতে যিমান বেয়া পাইছিলোঁ তাতকৈ এতিয়া বেছি বেয়া পাইছোঁ মানে যিহেতু চাইকেল লৈ আহিছিলে মানে এনেই গাড়ী দিয়া অহা যায় ন চাইকেলে ফাৰ্ষ্ট টাইম আহিছোঁ গাইজ আপোনালোকক দেখাই আছোঁ ৰাস্তাটো কেনেকুৱা চাব নেকি গাইজ বাকী বেলেগ নকওঁ এটা কথাই কৈ থাকোঁ বাৰু গোটেই এই ৰাস্তা ঘাটে কেনেকুৱা হৈছে জানানে এই কিবা যে বাইক ৰেচবিলাকত যে এই ঠিপবিলাক যে দিয়ে সেনেকুৱা হৈছে ৰাস্তাবিলাক ডাম্পাৰবিলাকত দাং খাই থাকে কিয় বাৰু ৰাস্তাই নে এইটো নে বঢ়িয়াকৈ গান্ধী চক পাৰ কৰিলোঁ মানে এই ৰাস্তাত ঘূৰি ভিডিঅ' বনোৱা হৈছে নাই ৰাস্তাত যেনেকুৱা কেমেৰা ঘূৰি থাকে আৰু ডাম্পাৰ এখন আগে গৈ আছে মই গৈ আছোঁ পিছে মানে ৰাস্তাৰ কোৱালিটি একদম বেয়া গম পাইনে আৰু গৈ আছোঁ বঢ়িয়াকৈ আহি পালোঁ মহৰীপাৰা আৰু মহৰীপাৰা মানে ৰাতিপুৱা বহুত সোনকালে আহিছোঁ ন আমাৰ 4:30মান বজাতে আহিছোঁ সেইকাৰণে মানে মানুহ কতি নাই তেওঁ এটা দুটা আছে যিসকলে বজাৰত যাব বা কামে চামে যাব সেয়া আৰু বঢ়িয়া এতিয়া ফিনফিনীয়া ৰাস্তা পাইছোঁ মানে এতিয়া শান্তি পাইছোঁ নহ'লে ইমান অশান্তি পাইছোঁ মানে কিবা লাগি গৈছে কিবা চাইকেল নচলা লাগিছে গম পাইনে মানে কি ক'ম আৰু একদম মানে কি বুলি কয় ৰাতিপুৱা আহিছোঁ না খালী পেটতে একেবাৰে পেট একেবাৰে এনেই খালী হৈ আছে আৰু লৰাৰ লগে আৰু বিষাই পেট আৰু এনেই গাটোতো বেয়া কালি কিন্তু চাইকেল চলাই আহিছোঁ গৰমে কালি ৰাতিপুৱা আহিছোঁ তেওঁ আহি পাওঁতে অলপ দেৰি হৈছে ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ মানে ছাপৰ্টেই পোৱা নাই মানে পাইছোঁ যিসকল ঘৰৰ বা মোৰ লগৰ হয় সেইসকলে মোক ছাপৰ্ট দিছে মানে আপোনালোকে অলপ ছাপৰ্ট কৰিব ইমান কষ্ট কৰি ভিডিঅ' বনায় যিসকলে ভিডিঅ' বনায় সেইসকলে গমেই পায় এটা ভিডিঅ'ত কিমান কষ্ট হয় গম পায়নে গাইজ আহি পালোঁ গুৰেশ্বৰ আৰু গুৰেশ্বৰ মানে আৰু গাইজ গৈ আছোঁ অকলে মজাকৈ চাইকেল চলাই গাটো ইমান এটা ভাল নহয় আৰু এতিয়া গুৰেশ্বৰ পাৰ কৰিলোঁ আৰু এতিয়া নাৰামাৰীয়ে পাম আৰু গৈ আছোঁ আৰু বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মানে মোৰ গাটো একেবাৰে বেয়া গৈ আৰু গাইজ আপোনালোকে চাগে ভিডিঅ'টো চাই বৰিঙে পাইছে মানে কি ক'ম বৰিং মানে আজি কি ভিডিঅ' মানে কি বক্সটো একেবাৰে ধৰিব পৰা নাই গাত আৰু গাইজ আজি এটা কথা ভাল হৈছে মানে ৰ'দটো নাই সেইকাৰণে বহুতে ভাল হৈছে মানে কালি ৰ'দত একেবাৰে ঘামি অৱস্থা নাছিল আৰু আজি চাইকেল চলাই ভাল লাগিছে কিন্তু বেমাৰৰ কাৰণে অলপ গাটো বেয়া লাগি আছে আৰু সেয়াই আৰু তেওঁতো কষ্ট কৰি আছোঁ যিহেতু চাইকেল চলাব লাগিবই ন অলপ এইখিনিতে বহিছোঁ মানে মুক্তাপুৰ নাপাওঁতে মানে বঢ়িয়া পথাৰৰ ছাইডবিলাকত বঢ়িয়া ৰাস্তা এটা আছে গছ গছনি ইমান এটা নাই তেওঁ 3ডালমান গছ গছনি আছে এডাল গছৰ তলত বঢ়িয়া বতাহ দি আছে ইয়াতে বহিছোঁ ৰ'ব ৰেষ্ট লৈ হোৱাই নাই ক'তো ৰেখা নাছিলোঁ ইয়াতে ৰখিলোঁ গাইজ বঢ়িয়াকৈ আৰু গাইজ বঢ়িয়াকৈ আহি পালোঁ চাৰিআলি আৰু এতিয়া বঢ়িয়াকৈ চাৰিআলি পালোঁ ফাইনেলি আৰু
আজিৰ ভিডিঅ'টো ইমানখিনি আছিল মানে আহি পালোঁ চাংখাৰী অৰ্থাৎ নাওকাটাৰ পৰা চাংখাৰী আহি পালোঁ আৰু মানে এতিয়া ঘৰলৈ 4 কিলোমিটাৰমান আছে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ চেনেল যদি চাই আছে ছাবস্ক্ৰাইব কৰিব পাৰে মোক অলপ ছাপোৰ্ট কৰি যাব আৰু যিহেতু নতুনকৈ চেনেলটো খুলিছোঁ আপোনালোকে ছাপোৰ্ট কৰিলে মই আগবাঢ়ি যাব পাৰিম এইখিনি আছিল আজিলৈ মানে মোৰ কাৰণ মানে মোৰ গাটো বহুতেই বেয়া সেইকাৰণে মানে এইখিনিতে সামৰিব লগা হ'ল দেই গাইছ আৰু ভালে বেয়াই বনাইছোঁ আৰু ভিডিঅ'টো